নমস্কাৰ। এখন গাঁৱত এজন বুঢ়া আছিল, তাৰ এজন ল'ৰা লণ্ডনৰ পৰা ঘূৰি আহিল। তেতিয়া বুঢ়াজনে ক'লাক, বাপা এতিয়া ঘৰত আহি কি কৰিবা? চোৱা, তাতে এখন ট্ৰাক আছে, ট্ৰাকত 1 ট্ৰাক ঘিউ আছে, এই ঘিউখিনি বৃদ্ধি কৰি আনাগৈ। কথামতে কাম। ল'ৰাজনে ট্ৰাকত উঠিলাক আৰু চিন্তা কৰি আছে কেনেকৈ ঘিউখিনি বঢ়াব পাৰি। হঠাৎ তাৰ মাইণ্ডত এটা কথা সোমাই আহিল। ল'ৰাজনে তেতিয়া দেখা পালে সন্মুখত এটা চাকি মেল আছে, চাকি মেলত গৈ তাতে ঘিউখিনি পিচাই কৰি ল'লাক। পিচাই হোৱাৰ পিছত তাৰ পকেটত এটা পইচাও নাই। তেতিয়া সি মধুৰ সুৰেৰে মেলৰ মালিকজনক ক'লাক, আংকেল, মোৰ হাতত পইচা নাই, গতিকে আপোনাৰ যিমানখিনি পাব লগা আছে এই আটাৰ পৰা লৈ লওক। তাৰপিছত ল'ৰাজনে ঘৰত ঘূৰি আহিলাক। নেক্সট দিনাখন আকৌ তাৰ দেউতাকে মাতিলাক, পাপা, কালি যে ঘিউখিনি দিলোঁ, ঘিউখিনি কি কৰিলা? তেতিয়া ল'ৰাজনে ক'লাক, এই ঘিউখিনিৰ পৰা মই আটা বনাই আনিছোঁ। বঢ়িয়া কৰিছা। আজি এটা কাম কৰা, এই আটাখিনি আকৌ বৃদ্ধি কৰি আনি মোক দেখুওৱা। ল'ৰাজনে আকৌ চিন্তাত পৰিলাক, ট্ৰাকখন লৈ ওলাই গ'লাক আৰু গৈ আছে। হঠাৎ সি এটা পাউঞ্চৰ ফেক্টৰী দেখা পালাক। এই পাউঞ্চৰ ফেক্টৰীত গৈ তাতে ক'লাক, আংকেল, মই এটা বিপদত পৰিছোঁ, মোক কাইণ্ডলি সহায় কৰক। তেতিয়া এই পাউঞ্চৰ ফেক্টৰীত গৈ গোটেই আটাখিনি 1 কিলো পাউঞ্চত ভৰাই ল'লাক আৰু পাউঞ্চৰ মালিকক তাৰ বিনিময়ত 1 কিলো পাউঞ্চৰ আটা যি দিব লাগে তাক দি দিলাক আৰু ঘৰত আহিলাক। তেতিয়া তাৰ দেউতাকে ক'লাক, আজি যে গ'লা, কি কৰি আহিলা? তেতিয়া ল'ৰাজনে ক'লাক, মই আজি গোটেই আটাখিনি 1 কিলো পাউঞ্চত ভৰাই আনিছোঁ। দেউতাকে ল'ৰাৰ বুদ্ধি দেখা পাই ভাল পালাক আৰু ক'লাক, পাপা, তুমি আজি ভালেই কাম কৰিছা। এতিয়া আৰু তুমি কোনো চাকৰি বাকৰি কৰিব নালাগে। আজিৰ পৰা তুমি ব্যৱসায় কৰিবা। তেতিয়া দেউতাকে হ'লচেলাৰত 1 টকা লাভত গোটেই আটাখিনি বিক্ৰী কৰি দিলাক।